Hello guys, welcome back to my new vlog. So আজি আমি গৈ আছো কেইটামান পুৰণা আমাৰ স্কুল লগৰ এফালে আছে পাৰ্থ এফালে আছে তৰুণ হাই এটা কৈ দে আকৌ কোনটো তৰুণ দিঠাই গম পাব ন আচ্ছা আৰু এজন আছে বেদান্ত অহা নাই মানে জলকীয়া আনিবগৈ এতিয়াও অহা নাই তাই মানে আজি পিকনিক প্লেচ এটাত গৈ আছোঁ ঘৰতে মানে বনাই কৰি লৈ গৈছোঁ এতিয়া ক'ত যোৱা হয় আমি নিজেও এতিয়া নাজানো ঠিক কৰাই নাই গৈ থাকিলেহে গম পাম আৰু আপোনালোকে চাই গৈ থাকক পুৰা ৰ'দ দি আছে একদম তো আমি আহি এইখিনি পালোহি দেখিছে কি ধুনীয়া বিউটিফুল প্লেচ তো গোটেইকেইটা আমি অলপ চাই ৰখি আছোঁ যি গৰম মানে পাৰ্থসকলে ৰখি আছে তৰুণ বেদান্তৰ কাৰণে ৰখি আছোঁ বেদান্ত এতিয়াও মানে জলকীয়া আনিবলৈ গৈ এতিয়া বোলে 2 কিলোমিটাৰ দূৰত আছে কেতিয়া আহিব আৰু তো আপোনালোকৰ ভিউটো কেনেকুৱা লাগিছে তো আমাৰ তৰুণ মানে বাহিৰত মানে অসমত নাথাকে সি বেংগালুৰুত থাকে তাতে কিবা জব কৰি আছে তো বহুত দিনৰ মূৰত অসমত আহিছে মানে অসমত মানে ঘৰত আহিছে তো লগৰকেইটা লগ পাই মানে আমি খানা এটা খাবলৈ ওলাইছোঁ কাইলৈ মানে যাবগৈ তাকে এইজন আমাৰ তৰুণ তো তৰুণ কেনেকুৱা লাগিছে ভাল আছে এতিয়া খানা খাবলৈ ক'ত যাবা দুটা প্লেচ আছে এটা হজদি নহ'লে চাপানালা কুণ্ড এতিয়া আপোনালোকে হয়তো দেখিছে 12:30 বাজি গ'ল দুপৰীয়া এতিয়ালৈকে আমাৰ চিলেক্টে হোৱা নাই মানে চাপানালা যাম নে হদহতি যাম পাৰ্থৰ মতে ক'ত যাবলৈ মন আছে চাপানালা পাৰ্থই কয় চাপানালা তৰুণে এতিয়ালৈকে চিলেক্ট কৰা নাই আৰু বেদান্তৰ মন হৈছে হদহতি মোৰো মন যোনে যোনফালে যায় গ'লেই হ'ল যিকোনো এটা মেইন কথা বেদান্ত এতিয়ালৈকে অহা নাই গোটেইকেইজন আহিলে এতিয়া আমি আগবাঢ়িম কেনেকৈ ইয়াতে ৰখি আছোঁ আমাৰ পাৰ্টিটো মানে চাইকেল লৈ ওলাইছোঁ আমাৰ চাইকেল অৱস্থা পেডেল লৰি আছে গৈ পামনে নাপাম ঠিক নাই আৰু ফাইনেলি মানে বেদান্ত এতিয়াহে আহি পাইছে ৰৈ বহুত দেৰি জলকীয়া আনিলানে নাই আনিলোঁ তো বেদান্ত আহি পেলাই বেদান্ত এতিয়া ক'ত যাব মন হদহতি নে চাপানালা হদদি তাৰপিছত পাৰ্থ আছে চাপানালা গ'লে হ'ল এতিয়া হদহতিয়ে যাওঁ নেকি চাপানালা আগতে গৈছোঁ আৰু হদহতি নতুন প্লেচ এটাত যাওঁ আৰু তো আপোনালোকে কওক ভিউটো কেনেকুৱা লাগিছে যাব নেকি মজা এটা ভিউ তো গৈ আছোঁ বোলা আপোনালোকক দেখাই আছোঁ এনেকুৱা গৰম পৰিছে বেদান্ত মানে আহি মানে পানী খাই দিলে মানে এতিয়া ইমান দূৰ কেনেকৈ যাম তাকে চিন্তা লাগিছে ৰ'দ চাই ৰখি আছোঁ আমি তো বিউটিফুল এটা প্লেচ ধুনীয়া দেখিছে বিউটিফুল প্লেচ এটা তো মোৰ লগৰকেইটা পালেগৈ আগত এইকেইটা দেখিছে তো মই এতিয়া অলপ পিছত আছোঁ মানে ভিডিঅ' বনাওঁতে অলপ পিছত থাকি গ'লোঁ স্পীডত যাওঁ চাইকেল মাৰি পেডেল মাৰি গৰমত একদম মানে তিতাই পেলাব আজি গোটেই গা কিন্তু এটা জোচ এটাও আছে বহুত দিনৰ মূৰত লগ পাইছোঁ একফালে ফুৰিব গৈছোঁ 4টা চাইকেল আৰু প্লেচটো দেখিও ভাল লাগিছে চাইকেলটো চলাওঁতে বতাহ অলপ গাত লাগিছে সেইকাৰণে ভাল লাগিছে আচল ৰখক বেদান্তকেইটা সোধোঁ বেদান্ত মন লাগিছে নাই হ'লেও জোচটো আছে নে জোচটোৰ কাৰণে ফুৰিব গৈ আছোঁ আৰু এইফালে আপোনালোকে বস্তু এটা দেখাই আছোঁ এইফালে দেখিছে পাৰ্থৰ চোলা আৰু কলপাত কালাৰ মিলি So guys, today we are coming with these tutias. আৰু এটা জেগাত ৰখিছোঁ অলপ ৰেষ্ট লৈছোঁ বাম্পাৰ গৰম তো কেনেকুৱা গৰম লাগিছে মজা দেখিছে ঘামি আছোঁ এতিয়া গৈ আছোঁ এনজয় কৰিবলৈ ফুল জোচ দিয়া পানী অলপ খাই লওঁ পূৰা গৰম একদম মানে চাইকেলত ছাৰ্ভিচিং কৰিবলগীয়া হৈছে আধা ৰাস্তাৰ আমাৰ তৰুণে গান গাইছে গাই দে গান এটা গৈ পাম আৰু আমাৰ ডেষ্টিনেশ্যনটো বেছি দূৰ নাই আৰু চাপানালালৈ আছে মাত্ৰ 500 মিটাৰ তো চাপানালাৰ পৰা আৰু 2 কিলোমিটাৰ আগত যাব লাগিব হদহতি তো আমি ওলাইছিলোঁ 12:30 এতিয়া পাইছে 1:20 মানে এঘণ্টা হ'ব আৰু 10 মিনিটৰ পিছত মানে আমি ঘৰৰ পৰা ওলাই হয়তো 18 কিলোমিটাৰ দূৰ আছিলে গৈ পাম আৰু ডেষ্টিনেশ্যন চাপানালা আহি পালোঁ তো তৰুণ ভাগৰ লাগিছেনে বহুত আৰু ভোক লাগিছে নাই তো তৰুণৰ বোলে তামাম ভোক লাগিছে এতিয়া আধা ৰাস্তাতে খাই নাপালোঁ গৈ মেলি খাওঁ বেদান্ত ভাগৰ লাগিছেনে বেদান্ত আৰু পাৰ্থৰ ভাগৰ লাগিছে তো চাপানালা পালোহি আৰু বেছি দূৰ নাই 2 কিলোমিটাৰ হদহতিলৈ গৈ আছোঁ
ৰাস্তা ইফালে যায় জীয়াজুৰি ইফালে চাপানালা এয়া তাৰপিছত দলঙৰ পৰা পূৰা বল দিবলগীয়া হৈছে মোনা লৈ মেলি ইফালে এয়া চাপানালা বজাৰ আৰু এই ৰোডটো দেখিছে ইফালে যায় চম্পাৱতী কুণ্ড এইটো ৰোডত যায় কিন্তু আমি যাম চিধা কাৰণ আমি চম্পাৱতী কুণ্ড বৰ্তমান নেযাওঁ কাৰণ বহুতবাৰ গ'লোঁ এবাৰ বেলেগ এটা জেগাত যাম ন হঠি যাম গৰম একদম জুই দি আছে জুই এতিয়া দেখিছে চব কঠীয়া ৰুলেই ইফালে নতুন ধান গৈ পাম আৰু বেছি দূৰ নাই দেখিছে আপোনালোকে ট্ৰেক্টৰতো লগাইছে ফ্লেগ নেশ্যনেল ফ্লেগ আমি চাইকেলতো লগাব লাগিছিলে থাকি গ'ল নে কি পাৰ্থ চাইকেলতো বোলো ফ্লেগ লগাব লাগিছিলে থাকি গ'ল গৰমত একদম জোল বহি গৈছে আমি প্ৰায় আহি পাই গ'লোঁ বেছি দূৰ নাই দেখিছে ভিতৰত সোমাই আহিলোঁ গাঁৱলীয়া ৰাস্তা এয়া বাগানৰ মাজে আহি পাই গ'লোঁ তাক কি হ'ল ৰৈ দিলা যে তো চাইকেলে ফিৰছে ৰেষ্ট লৈছে চেন পৰি গ'ল দেখিছে কিমান এটা ঠাণ্ডা নিজান পৰিৱেশ পাৰ্থ পিছফালে থাকি গ'ল আগৰ পৰা আকৌ ভাল ৰাস্তা আহি আছে এইখিনিৰ পৰা ৱাও क्या जबरदस्त लुक है তোন কেনেকুৱা লাগিছে জেগাটো ভাল লাগিছে পাৰ্থ কেনেকুৱা লাগিছে পুৰা একদম ইফালে পাহাৰ নাই ইফালে আছে বাগান এইফালেও আছে চাহ বাগান কিন্তু ইফালে পাহাৰ আছে ইয়াত দেখিছে পাহাৰ হয় গৰমত অৱস্থা নাই গোটেইকেইটা ও মাই গড क्या ভিউ হে চাব পৰা কি ধুনীয়া ভালে সি বহুত ৰ'দ দি আছে কিন্তু মজা লাগি গৈছে জেগাটো একদম মজা এইটো গেট এটা আছে এইফালে ওপৰত উঠি যায় ঠিক পাহাৰেই হয় এইকেইটা পাৰ্থ আৰু তৰুণ পালেগৈ আগত বেদান্ত আৰু মই আছোঁ পিছত বোলে জেগাটো লাগিছে মজা এইখিনিৰ পৰা মানে আমাক কনফিউজন লাগি গ'ল ইফালে যায় নে ইফালে যায় ষ্ট্ৰেইট ন চিধা যাব লাগে বোলে ইফালে যাওঁ ইফালে আগলৈ গৈ থাকোঁ মানুহ চানুহ সোধা নাই গুগল মেপৰ সহায়ত গৈ আছোঁ গুগল মেপে যোনফালে নি আছে গৈ আছোঁ পিছে আমি ৰথ এটা দেখিলোঁ ধুনীয়া ৰথ এটা বনাই থৈ দিছে 1 2 3 4 5 6 চকীয়া ৰথ এটা বনাই থৈ দিছে দেখিছে আগফালে হয়তো ঘোঁৰা লগাই ল'লে হৈ যাব ৰথ কি ধুনীয়া লগৰখিনি আগত পালেগৈ ফটাফট যাওঁ এই ৰথটো উঠাবলৈকে ৰখিলোঁ জল্দি এইকেইটা কিমান আগত পালেগৈ ঠিক নাই ফটাফট যাওঁ আৰু এতিয়া আহি পাই আছোঁ কিমান ওচৰ চাপি আছে এক্সাইটমেণ্টটো বাঢ়ি গৈ আছে ভাগৰ লাগিছে কিন্তু এক্সাইটমেণ্ট বাঢ়ি গৈ আছে আগত গৈ আছোঁ সিদিনা দূৰ আছে আৰু জল্দিছে আপোনালোককো দেখাবলৈ মই এক্সাইটেড হৈ আছোঁ মই নিজে এক্সাইটেড হৈ আছোঁ কাৰণ গৈ পোৱা নাই আগত কোনফালে যায় সেই চিধা চাগে দুটা ৰাস্তা আছে এইফালে চিধাই যায় চাগে ইফালে যাওঁ এইকেইটা দেখিলোঁ এতিয়া গৈ পাওঁ আৰু এতিয়া এক্সাইটমেণ্ট লেভেল ইজ নেক্সট লেভেল হৈ আছে দেখিছে এইফালে পাহাৰ যি কি ধুনীয়া চাব পাৰে বাইকত ফ্লেগ আমিহে ফ্লেগ নলগালোঁ মজা ভিউ লাগিছে মজা এনেকৈ লাগিছে ক'ৰবাত বেলেগ জেগাত আহিছে লগা নাই নে বেদান্তত ক'ৰবাত বেলেগ জেগাত হানছে লগা নাই নে জোচ কবি কৈছে কিন্তু এক্সাইটমেণ্টটো কমা নাই এক্সাইটমেণ্ট লেভেল বাঢ়ি আছে এয়া চাওক এয়া দেখিয়ে জোচ বাঢ়ি যাব দিছ ইজ নগাঁও হয়নে বেদান্ত ৱাও আহি পাই গ'লোঁ গাইজ দেখিছে ঝৰ্ণাৰ মাত শুনি গ'লোঁ চলো আহি পাই গ'লোঁ দেখিছে এইটো পাহাৰ হয় আহি পাই গ'লোঁ পুৰা বালি হয় চাইকেল চলাব পৰা নাই এটা হাতে মোবাইল ধৰি পাই গ'লোঁ এইয়াৰ পৰা পাহাৰ দেখিছে গাইজ আহি পাই গ'লোঁ দেখিছে ঝৰ্ণাটো এইটো হয় ইয়াতে দেখিছে শিৱৰ মন্দিৰো আছে শাওণ মাহ
ভালে হ'ল শিৱ মন্দিৰো আছে। হেল্ল' তৰুণ, কেনেকুৱা লাগিছে আহি পাই? মজা লাগিছে, শান্তি লাগি গৈছেনে? একদম শান্তি লাগি গৈছে। বেদান্ত কেনেকুৱা লাগিছে? মজা, কষ্ট বচুল, বঢ়িয়া। কষ্ট শান্তি লাগি গৈছেগৈ, ইমান ধুনীয়া ঠাণ্ডা। পাৰ্থ কেনেকুৱা লাগিছে? পইচাই যাব দেখোন। পইচা ইমান পইচা ক'ত পাইছা? এই বেদান্ত পইচাই তই এতিয়া কেনেকুৱা লাগিছে আহি পাই? ফিলিং কেনেকুৱা? কেনেকুৱা লাগিছে? মজা লাগিছে। মজা। মোবাইল তো এতিয়া মানে আৰু গা ধোৱাৰহে কথা আৰু। তো নদীটো আহি সিফালে আছে, আই থিংক অলপ আগত গৈ দেখুৱাই আছোঁ। এতিয়া গৈ আছোঁ তলত। প্ৰথমে ভৰি হাত ধুই লওঁ, ভৰি হাত ধুই লৈ খাই লওঁ যি আনিছোঁ, তাৰপিছতহে দেখা যাব জেগা এক্সপ্ল'ৰ। পানী দেখিছে, মেইন ঘৰটো ইফালে আছে। এই নামিম এতিয়া 1 2 3 কৃষ্ণ। এই ঠাণ্ডা লাগি গৈছেগৈ। নিজৰাটো সিফালে আছে দেখিছে। ইয়াত গামোচা দিবি কেলে? মই গামোচা গেলে চব ভাগ কৰি দিম। তাৰপৰা কেলা কৰিব লাগে, মজা লাগে। পানী চাওক, এবুকু পানী। যাব পাৰি নহয় ন? অলপ গৈ আছোঁ, খাই লওঁ। কেনেকুৱা লাগিছে পাৰ্থ? কৈ দিয়া পাক। মজা। গা ধুবা নে নুধুৱা? বেদান্ত গা ধুবা নে নুধুৱা? কিমান দূৰ আহিছোঁ, ধুই যাম। তুমি ধুবা নে নুধুৱা? ধুব লাগিব। তেতিয়াহে আমাৰ মানে কষ্টৰ ফলটো এই মই চানগ্লাছটো লৈ আহিব পাৰিলোঁ। এইফালে চাব পাৰে। নতুন এটা জেগা এক্সপ্ল'ৰ কৰিলোঁ আজি। বেছিভাগ আমি চম্পাৱতীতে গৈ থাকোঁ, কিন্তু এবাৰ আহিলোঁ হদহদি। আৰু তাতো জেগা আছে বুলি জানা নাছিলোঁ, জানি গ'লোঁ আজি। নেক্সট টাইম আকৌ কেতিয়াবা আহিব পাৰিম। আমাৰ তৰুণে এতিয়া ভাত লগাই আছে। এইফালে বেদান্ত, তৰুণ, পাৰ্থ চবৰে মানে একদম পূৰা ভোক লাগিছে। ভাত বগাই আছে দেখিছে। এয়া ভাত, মাংস, নেমু। ভাত ওলাই নেমু। হিয়াৰ ইজ হদহদি পালোহি। আৰু শিলগুটি এনেকুৱা গৰম হৈ আছে। আৰে জপিওৱা না। তো বেদান্তই পাই গৈছে মানে। দিয়া এয়া চোৱা। মজা। তো আমাৰ তৰুণে ডুবকি মাৰিলেই দেখিছে। তো এইখিনি জেগা বোলে বহুত দ, সেইখিনি জেগা যোৱা এলাও নাই। এইখিনি দেখিছে। তো এইখিনি জেগাত নাযাওঁ, একেবাৰে গ'লে ওপৰত যাওঁ, ওপৰত গৈ গা ধোঁ। এইখিনি জেগাত বাম্পাৰ দ, মানে ডুবি যাবই মানে। আগতে বোলে নকওঁ আৰু। ডুবকি ভালকৈ মাৰা, মাথা সোমোৱাই নাই দে। পাৰ্থ সোমাই যা আকৌ, কি হ'ল? মোবাইল নিতিয়াবি। দে পাৰ্থ ডুবকি মাৰ আকৌ। গা ধুই আছে দেখিছে। মই এতিয়ালৈকে সোমোৱা নাই মানে ভিডিঅ' কৰিবলৈ কাৰণে মোবাইলটো অলপ এইকেইটা চা। মই শিলত বহি আছোঁ। এইফালে চাব পাৰে ঝৰ্ণাটো। এতিয়া অলপতো ওপৰত যাব লাগিব। কেনেকুৱা লাগিছে এয়া দেখিব পাৰে। তৰুণহঁতে তলত পালেগৈ। তৰুণ, পাৰ্থ, বেদান্ত ক'ত গ'ল? বেদান্ত মজা, কি ধুনীয়া। তো অলৰেডি বহুতখিনি গা ধুলোঁ তলত। এতিয়া আকৌ ওপৰত আহিছোঁ। নিজৰাটোত গা ধুম। এইফালৰ পৰা ৰাস্তা চাওঁ, কি ছেট বে। গা পা ধুই হৈ গ'ল, আমি উভতিলোঁ এতিয়া। বেদান্ত কেনেকুৱা লাগল? মজা এক্সপিৰিয়েঞ্চ। আপোনালোকে আহক ৰাইজ, চাওকহি কেনেকুৱা ধুনীয়া জেগা, প্ৰকৃতিৰ মাজত কেনেকুৱা অনাবিল সৃষ্টি। আহি পেলাই আমাৰ সকলোকে সন্তোষ দিব, ভাল পাব আপোনালোকেও। জীৱনৰ আটাইতকৈ সুন্দৰ আপোনালোকৰ অনুভৱ হ'ব। আৰু নগাঁও গৌৰৱ হয় প্ৰকৃতিৰ মাজত হদহদি। তো গা ধুওঁতে খালি অলপ সাৱধানে ধুব আৰু। গাইছে আমি এতিয়া গা পা ধুই উভতিলোঁ। এতিয়া প্ৰায় বাজিলে 4:15 বাজিলে। দেখিছে আবেলি হৈ গ'ল। আৰু পিছফালে তৰুণে আহি আছে তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি। আৰু ইফালে বেদান্ত আৰু পাৰ্থ আগত পালেগৈ। আজিলৈ ভিডিঅ'টো ইমানখিনি শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু। বাই, লগ পাম নেক্সট এটা ভিডিঅ'ত।
আছে।